এতিয়া লেনটো পৰা ওলাবলৈ ট্ৰাই কৰক আপোনাৰ হেপটি খাব অলপমান হৈছে না লেনটো টানিছেনে আজি গাড়ীখন আপোনাৰ এচিষ্টেণ্ট কাম কৰিব লেঙত থাকিব মানে চেষ্টা কৰে আৰু লেনত থাকিবলৈ চেষ্টা কৰে সেইটো অভাৰটেক কৰিও যাবগৈ পাৰিব এতিয়া এইটো কাৰণে ৰাস্তাৰ কেৰেক্টাৰ লাইনবিলাক ঠিক কৰি আছে পুৰা লেফ্ট অলপ ৰাস্তা মাজলৈ আহি যা মানুহজন মানুহজন ৰাস্তাৰ মাজলৈ গুচি আহিছে আপুনি শিলচৰ চাইডত গ'লে আৰু বেছিয়ে হ'ব শিলচৰ চাইডত